গুড মৰ্নিং সকলোলৈকে মোৰ চেনেলৰ এনে এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিলোঁ। মই শুই উঠি আহি বহিছিলোঁহে, ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু মোৰ সৰু পেহী আহি আছে নহয়, আজি আহি আছে মানে পোৱাহি নাই, আৰু টিকলি দুজনীও আহি আছে। তেহেঁতক লগ পাবলৈ অলপ এক্সাইটেড হৈ আছোঁ, আৰু সেইটো কাৰণে ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ সোনকালে, আৰু তেহেঁতকো দেখাম। আহি পাবই হ'ল বাৰু, এতিয়া 7টামান বাজিছেহে। আহি পাবই হ'ল। পাপাই নাহৰি তিনিআলি পৰা আনিবলৈ গ'ল, বাকীডোখৰ বেলেগ গাড়ীত আহিছিলে। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে। তো তেহেঁতি আহি পোৱাৰ আগতে এতিয়া মই কাম বনবোৰ কৰি আজৰি হৈ লওঁ। এইপিনে আমাৰ টিকলি আহি পাই গ'লহি। কেলৈ ভৰিটো বিষাইছে? ভৰি বিষাইছে, ঠাণ্ডাৰ কাৰণে বিষাইছে। কেইটা বজাত উঠিলা ৰাতিপুৱা আজি আহি পেলাই? হে দাঁতকেইটা কি হ'ল? পোকে খালে। এইপিনে বাইদেউ আহিলে। হোষ্টেলৰ পৰা কেতিয়া আহিলা তুমি? 25ত। কেতিয়াকৈ যাবা? 2 তাৰিখ। অঁ, আমি চবেই এতিয়া জুই ফুৱাই আছোঁ। এয়া হৈছে আমাৰ ভেলাঘৰটো। কালি বনাই শেষ কৰিব নোৱাৰিলে নহয়, আজি আকৌ বনাব লাগিব। এতিয়া নৰাও অলপ কম হৈ আছে, গতিকে আমি কাটি দিমগৈ। আৰু দদৈ কৈছিলে দদৈ কাটি আনোগৈ বুলি, কিন্তু আমি ক'লোঁ নালাগে, আমিয়ে কাটি আনিমগৈ, আপুনি যাব নালাগে। এতিয়া আমি যাওঁ নৰা কাটিবলৈ। কালি ভেলাঘৰটো অকণমান ইনকমপ্লিট হৈ থাকিলে যে শেষ কৰিব নোৱাৰিলে দদৈ, আৰু আমি নৰাও কমকৈ কাটি দিলোঁ যে অলপ কম হ'ল। এতিয়া দদৈ গোগামুখলৈ যোৱাৰ আগতে বনাই থৈ যাওঁ বুলি কৈছে, আমি সেইকাৰণে কাটি আনোগৈ। আৰু এই পোৱালিও আহিছে নৰা কাটিবলৈ, আমি দুজনীতো আছোঁৱেই আৰু। এইপিনে চাওক, নৰা কাটিবলৈ অহা মানুহ পুকুচাত উঠি ল'লে। তুমি শিকোৱা দুইজনীকে উলিওৱা আমাক, আমি নৰা কাটি আছোঁ। এইটো গৰু হেৰি। হাই গাইজ, আমি যাবলৈ ওলাই আছোঁ এতিয়া পৰিমাহী আৰু মই টাউনলৈ 31ৰ কাৰণে পাৰ্টি কৰিবলৈ, কিবাকিবি বজাৰ কৰিবলৈ যাওঁ। আৰু এইজনী আমাৰ টিকলিজনী নেল পলিচ লগাই আছে, দেখাই দিয়াচোন। ইয়ে কি কৰি পেলালা আকৌ ইমান ধুনীয়াখিনি? আৰু এইজনী পেহী, মোৰ সৰু পেহী একদম। আমি সোনকালে আহি পাম বাৰু, পেহীহেঁত যোৱা আগতে আমি আহি পামেই। কি আনিব লাগিব তোমালৈ? কি চিপছ? আৰু অ'কে, লৈ আনিম। হাই গাইজ, এতিয়া আমি মাইনু আৰু মই টাউনলৈ গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে। আৰু আমিনো কি বজাৰ কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ, আমি টাউনৰ পৰা আহিলোঁগৈ। বজাৰ কৰাব দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখাবলৈ নোৱাৰিলোঁ, কাৰণ টাউন গৈ পাইছিলোঁগৈহে। ফোন আহিলে ঘৰৰ পৰা যে আহিবলৈ হ'ল নাই। বজাৰবোৰ নিজে নিজে হৈ যায় নি বাৰু? ইমান খং উঠিছে নহয়, সেইকাৰণে পটাপট বজাৰকেইটা কৰিলোঁ আৰু আহিলোঁ। লগতে পেহীহেঁতো আছিলেই যে, পেহীহেঁতৰ যাব হ'ব বুলি সোনকালে গুচি আহিলোঁ। এতিয়া মই বনাওঁ মেগী পোৱালীকেইজনীলৈ। পৰিমাহী মেগী বনাওঁ আহা। এইবোৰ অকল মোবাইলত, মোবাইল। কি কোৱা এতিয়া? বাই বাই বুলি কৈ দিয়া। আকৌ কেতিয়া আহিবা? বিহুত থাকিব আহিবানে? অ'কে, টাটা আকৌ দিয়া। পেহীহেঁত জাষ্ট গ'ল, আন্ধাৰে হ'বলৈ হ'ল। এতিয়া আকৌ 31ৰ প্ৰিপেৰেশ্যন কৰিবলৈ হৈয়ে গ'ল। আজিৰ দিনটো অকণো ৰেষ্টেই ল'ব নাপালোঁ, ইমান ভাগৰ লাগিছে নহয়। তাকে এতিয়া আকৌ লাগি যাওঁ আৰু 31ৰ প্ৰিপেৰেশ্যন কৰাত। এতিয়া আমি ৰাতিৰ কাৰণে 31 ডিচেম্বৰ পাৰ্টি কৰিবৰ কাৰণে এয়া মেৰিনেশ্যন বনাব লৈছোঁ। বাৰ্বিকিউ কৰিম বুলি ভাবিছোঁ। তাকে দৈ লৈছোঁ, এয়া মছলা চছলাবোৰ মিক্স কৰি বেটাৰটো বনাই লওঁ নে কি? কেমেৰামেন হয় হয়, কেলৈ নহয়নো। এইখিনি আমাৰ মাংস চিলোৱা হৈ গ'ল। ইয়াতে আছে বিলাহী, কেপচিকাম আৰু পিঁয়াজো এনেকৈ সৰু সৰুকৈ এডোখৰকৈ দি দিছোঁ। আৰু মেৰিনেশ্যনখিনি ইয়াত চবতে লগাই দিলোঁ। এতিয়া অলপ দেৰি এনেকৈ ৰাখি থ'ম, যাতে মছলা চছলাখিনি ভালকৈ লাগি যায়, ভালকৈ সোমাই যায় ভিতৰলৈ। তাৰপিছত আমি ৰাতি খাম। ফাইনেলি আন্ধাৰ হৈ গ'ল গাইজ। এতিয়া আমি সেইখিনি পুৰিমগৈ এতিয়া বাহিৰত গৈ পিনে। ব'লক খাওঁগৈ। খাওঁ লাগিয়ে আছে মোৰ দেখি পিনে। গাইজ, ৰাতি 12টা বজাত খোৱা কথা, কিন্তু এতিয়া আমি ৰ'ব নোৱাৰিলোঁ যে এতিয়া খাই দিওঁ আৰু। এয়া জুই ধৰা হৈ গ'ল,
আমি মাংসটো পুৰি খাই দিম আৰু সোনকালে মানে এতিয়া আমি আগতীয়াকৈ খাই লওঁ ৰ'দ হেৰিয়ত ৰ'দ ওলাইছে জুই কাষত বহি মাহঁতে আকৌ মাহঁতৰ লগৰ আহিব যে মাহঁতৰ লগৰবোৰৰ লগত পাৰ্টি কৰিব তেতিয়া আমি ভিতৰলৈ যামগৈ আৰু মানে এনে থাকিবলৈ বেয়া দিয়কচোন ডাঙৰ মানুহখিনি থাকিলে সেইটো কাৰণে আমি আগতীয়াকৈ আমাৰ পাৰ্টিটো ষ্টাৰ্ট কৰি দিছোঁ মানে এয়া গাইছ আমি পুৰি আছোঁ গাহৰি মাংস পাৰ্টি বুলি ক'লেতো গাহৰিয়ে হ'ব লাগে ন গাহৰিয়ে মেইন এয়া 5 খৰিকা দিছোঁ আমি এতিয়া খাম আৰু এয়া টেষ্ট কৰোঁ মানে মই খালোঁৱে বাৰু অলপ আগতে এতিয়া আপোনালোকক খাই দেখাইছোঁ আৰু কেনেকুৱা মস্তি কোনে পুৰিছে বুলি বেয়া হ'ব পাৰে নেকি কোনে পুৰিছে সেইটো তই জানো নাই অকলে ক্ৰেডিট ল'লে নহ'ব নহয় অকলে এই মই পোৱা কাৰণে বেছি ভাল লাগিছে অকণমান মজা হৈ গৈছে চব খুৱাই দে আকৌ অকণমান ভিতৰত সোমাই গৈছে ন চব কিয় আমি খাই বৈ শেষে দিবলৈ হ'লোঁ অকল 2 খৰিকা আছেগৈ এতিয়া এয়া এপিচ মই খাওঁ নে তই খাবি মই খাম মই খাই দিওঁ আৰু এনেকৈ ধৰক কেমেৰাটো মোৰ পিনে কৰ মাই গড খাইলি নেকি অকলে হাই গাইজ আমি মাংস চাংস পুৰি খালোঁ মাছ খালোঁ তাৰপিছত শুই থাকিলোঁগৈ 12টা বাজিবলৈ সময় এতিয়া আকৌ উঠি আহিছোঁ কেক বান্ধি দিছিলোঁ যে কেকটো কাটোঁ বুলি ব'লক কেক কাটোঁ এয়া 12টা বাজিলে আমি কেক কাটোঁ ব'লক মম চম জ্বলাই নাথাকোঁ আৰু এতিয়া জল্দি কাটোঁ হেপী নিউ ইয়েৰ চাব লাগে হেপী নিউ ইয়েৰ সকলোলৈকে বুলি ক'ব লাগে হ'ব লাগে বুলি কৈছে আমি এতিয়া কেক চেক খাওঁ আপোনালোকেও খাওক এয়া আপোনালোকলৈ দিছোঁ কেকটো মই বনাম মজা খা হেপী নিউ ইয়েৰ বুলি চবকে কৈ দিয়া আৰু খাই আছোঁ হেপী নিউ ইয়েৰ অল অফ ইউ বুলি কৈ দে হেপী নিউ ইয়েৰ হাই গাইজ কালিৰ ভিডিঅ'টো সেই একেই হ'লগৈ নহয় কালি এণ্ডিং কৰিবলৈ নহ'লে কালি মানে আমি কি কৰি হ'ল খাই বৈ শুই গ'লোঁ মানে শুই গৈ 12টালৈকে থাকিব নোৱাৰিলোঁ যে শুই থাকিলোঁ তাৰপিছত 12টা বজা আগে শুই উঠি আহিছোঁ উঠি আহি কেকটো কাটিছোঁ আৰু যেনে তেনে অলপ খাইছোঁ আৰু তাৰপিছত শুইয়ে থাকিলোঁগৈ মানে মোৰ ধৈৰ্যই নহ'ল যে মই ভিডিঅ'টো এণ্ডিংটো দিয়া নাই দি লওঁ চ' ভিডিঅ'টো আজিয়ে শেষ কৰি দিছোঁ যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই থেংক ইউ ফৰ ৱাচিং